হাতে লিখিছিল বাহ এতিয়া কথাটো হৈছে আমি প্ৰথমে জানিব লাগিব স্বৰবৰ্ণ এই স্বৰবৰ্ণ আৰু নিশি কৈছা কিয় মালটো চেষ্টা কৰি ললো এতিয়া বেলেগ এটা শিকাকচোন কমপ্লিট অ'কে কেইটা এই ৰাজবাক ফোন এটা কৰি মতাওক কিয় কি হ'ল এই কথাটো সোধপোছ কৰিব লাগে কোনটো কথা মোৰ যদি কিবা এটা হয় বাৰু মানিছো ছোৱালীকেইজনীৰ যদি কিবা এটা হয় নহয় চাই ল'ব কিন্তু এই ৰচোন ইমান অধৈৰ্য নহবি সি একো নকৰিবওতো পাৰে কৰিবওতো পাৰে তোৰ জানুৰ লগত কথা পাতিলি তাক মতাই আনি সুধিবলৈ কৈছে না তই ইমান দুৰ্বল নহবি যদি সি কিবা কৰিছে তেতিয়াতো গা চা বেয়া লাগিবতো তেনেকুৱাতো একো উশাহটো চুটি চুটি নগেদি বাইদেউ কি হৈছে ৰাইজাই কৰি আহিছে গাঁৱতো কৈছা কিবা যাই যাই কৰিছে আজনা তই বহি দেচোন বহি দে তই এনেকে ভাগি পৰিলে কিন্তু বেছিকে সেইবিলাকে ক্ৰিয়া কৰিব এইবেলা যিমান দুৰ্বল হবি সেইবিলাকে সিমান ক্ৰিয়া কৰিব তই মনৰ জোৰটো ৰাখ আকৌ আপুনি তাক মাতক মাতিম আৰু তাৰ মুখখন তই মনলৈ নানিবিচোন কি কৰ বেচেফৰ ফটোখন ৱালপেপাৰ কৰি থওঁ তাৰ মুখখন মনলৈ নানো মনটো ডাঠ কৰ মনত ৰাখিবি তই পুলিচ তই নহয় অ বসুদা এই পিছৰখন আকৌ পাহৰিলো গাই দিয়কচোন এবাৰ তই এইদিনতে দুটা তিনিটা গান গাব পাৰিবি নেকি পাৰিমতো গাইছোৱে দেখোন আপুনি গাই দিয়কচোন এবাৰ গাওকচোন গাই যাবি অ বাগুৰুম্বা হাই বাগুৰুম্বা জানঙা ব্লাব খুলঙা ব্লাব খাবৰম হমনানে বামনানে লাগো মনখা হাই লাগো মনখা পুলিচৰ ডিউটি এৰিছে দুটা গান গাই আছে এইডাল কথা চাওক লগাই যেন কি মজা লাগিব তই ছাৰক কৈ কি লাভ পাবি ছাৰে মোক গান শিকাব দিছি তোৰা মায়ক হয় কি হৈ আছে গা বসুদা ধৰক বাগুৰুম্বা হাই বাগুৰুম্বা জানঙা ব্লাব খুলঙা ব্লাব খাবৰম হমনানে বামনানে লাগো মনখা হাই লাগো মনখা বা গুদুম বা ও বা গুদুম বা কে গুদুম গুদুম বা গুদুম নাছে মই যে ইয়াতে এইটো ছাৰ মেইল কৰি দিছো পাইছেনে কিবা ভুল চুল ওলাইছে নেকি চাই আছো ৰ ঠিকে আছে গিটাৰখন দে কি হ'ল নাই ছাৰ একো নাই গিটাৰখন কি হ'ল ঘৰতহে আছে ছাৰ লৈ আগে যা ছাৰ ৰ'ব কেতিয়াৰ পানী এনেকে খানি দিব মই বেলেগ আনি দিছো ৰ'ব এ মজা তাৰ এখন একেবাৰে ডাঙৰ বম ফুটা দি ফুটি গৈছে কথাটো হৈছে তোৰ যেতিয়াই শব্দবোৰ নুফুটে এনেকে পেইন এটা লগাই লৈ শব্দবোৰ ফুটাবলৈ চাবি ক'বলৈ চাবি দেখিবি শব্দবোৰ একদম ক্লিনকে ওলাব অৱস্থা আজি আমি শিকিম ব্যঞ্জন বৰ্ণ এইটো কি বৰ্ণ স্বৰবৰ্ণৰ নিচিনা যেনেকে স্বৰবৰ্ণ লগত ব্যঞ্জন বৰ্ণ মানে দুটা ককাই ভাই নিচিনা ব্যঞ্জন বৰ্ণ ক বেজন বৰ্ণ হৈছে ব্যঞ্জন বৰ্ণ বেজন বৰ্ণ ন্যয় ইয় জয় জ আঞ্জ আজ নেজা জ ব্যঞ্জন বেজন ব্যঞ্জন বৰ্ণটো ক আপুনি কওক না সেইটো কোৱা নাই মই কৈছো যে ব্যঞ্জন বৰ্ণটো ক মই কেনেকে কম আপুনি শিকাইছে আপুনি কওক মই কৈছো কটো ব্যঞ্জন বৰ্ণ ক খ ক মই কি কম ক খ গ ঘ এইবোৰ ব্যঞ্জন বৰ্ণ ক অ ক খ বেজন বৰ্ণ চা ফলা মাৰিম ৰ এতিয়া ক Ôi, có cái khoản này lớn không nè. 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 Ôi, có cái khoản này lớn không nè.
ओ नमः वज्र को कुथा जिसमें पिनत हमर पथा ईश्वर की कुंजी ब्रह्मा का ताला मेरे हाथों में कसरती हनुमान वाला ओ नमः वज्र को कुथा जिसमें पिनत हमर पथा ईश्वर की कुंजी ब्रह्मा का ताला मेरे हाथों में कसरती हनुमान মন্ত্ৰ মাতি আছো শুনা নাই চোৱাখনত কিহৰ মন্ত্ৰ মাতিব লাগে অ তই সঁচা কথা এটা কচোন আমাৰ ফেমিলিত কোন এটা ঢুকাইছে অ মোৰ নিজৰ আইতা নিজৰ এটা তেখেতটো 1976 ঢুকাল এতিয়া চোৱা খাটিছ যে কি আমাৰ মেহেৰী আইতা ঢুকুৱা নাই যোৱা বছৰ এতিয়া কোন ঢুকাইছে আমাৰ যে বৰজহা বুবাই খোৱাক চিনি পাওঁ অ বুবাই খোৱাহঁতৰ আইতা ক'ত থাকে কাজিৰঙাত থাকে অ সিহঁতৰ নাতিনীয়েকটোৱে ক'ত মাটি কিনিলে এই তেল ডিপুৰ কাষৰ যে তেল ডিপুটোৰ কাষত সিহঁতৰ খুৰায়েকৰ যিজনী আইতাক অ চিনি পাওঁ নাপাওঁ সেইজনী ঢুকাল কেছটো কিবা এটা গণ্ডগোল আছে কিনো হৈছে অ এই টেনচন বাবা কিহৰনো টেনচন ছাৰে যে কালি থাপৰ এটাও নামাৰিলে মই সেইটোৱে ভাবি আছো অ সদায় থাপৰ খোৱা অভ্যাস যে এদিন নাখালেকে গালখন উদং উদং লাগি গৈছে আৰু সাগৰ ঠাণ্ডা হৈ থাকিলে বেছি ভয়ংকৰ কোন সময়ত চুনামে সেই সকলোকে একেলগে উটুৱাই লৈ যায় একো ঠিক নাই নিজৰ বুলি আচ্ছা কেতুমণি কলা ল'ৰা তই মোক হেল্প এটা কৰি দে না মানে চাহ ঠাণ্ডা হৈ আছে নে আপোনাৰ ওপৰত খং উঠি আছে সেইটো মানে চিয়াৰি কৰি দিব লাগিব ইনচে মিলে তই কেনেকৈ গম পালি চিয়াই দি হয় মুখত দিলে গম পাওঁ তৰকাৰী সিজোৱা নে তেল মই লেকচা মাৰিব নালাগে যা থাপৰ এটা খাই আজৰি হৈ থাকিব পৰা হ'লে ভালেই আছিলে ফাষ্ট এইডালক কি হ'ল তাৰটো বাদে তোৰ কি হয় চাবি হ'ব দে ব'ল ফাষ্ট কি চাই আছ ৰাকেশ সেইখন নেযায় তুমি কাজল মনে মনে চাৰে দিব কি হ'ল ইমান দিনৰ পৰা টেমা সোপা খালী হৈ পৰি আছে পুলিচ মুখা খবৰে নাছে পুলিচ মুখা এতিয়া হাতত পইচা নাছে মই ক'ৰ পৰা নিজে পৰা দিছো ছাৰ কি হৈছেনো আজি থানাত কি হৈছে কাৰো মুখত দেখোন মাত নাই কিবা এটা ক'বলৈ ল'লে চবে চুপ মৰাৰ ইংগিত দিয়ে সকলোকে ৱাৰ্ণিং দিছো থানাত কামৰ বাহিৰে যাতে বেলেগ কথা নোলায় ভাল কৰিছে এই ৱাৰ্ণিংটো আপোনালৈও থাকিব লেটাৰ অবে কৰিম মানে আখৰে পালন কৰিম এনে কি হ'ল কওকচোন ভালকে ৰাকেশক আজি দিছো অজ্ঞৰ সীমা পাৰ কৰি দিছে সেইকাৰণে সি ওপৰলৈ চাই কিবা ভাবি আছে বেছি বেয়াকে ক'লে নি বাৰু কিয় হুলস্থ কৰি আছ কি হ'ল বল কি হ'ল এই লাহে কিন্তু ভাজ দেখুৱাই কথা কৈ আছ ছাৰে যদি শুনিলে গালি পাৰে সেইকাৰণে ৰাকেশ হ'ব দে মনটো বেয়া কৰি নাথাকিবি আৰু বেচেৰাই অন্তৰত চুট পাইছো তাৰ কাৰণে যে আমিও মৰিলো হ'ব দে তইনো কি কৈ আছিলি কোৱা এতিয়া এই মোৰ কলমৰ চেহি শেষ হ'ল সেইকাৰণে আপোনাৰটো বিচাৰিছিলো তাকে হ'বলা সেইডাল অংক কৰি ক'লেহে হয় ছাৰে শুনিলে যে ফালিব বৰ্ণখনৰ চবতকে সহজ উপায়টো মই আজি তোক শিকাম এই ফুটটোৰ পৰা তই এই ফুটটোলে এডাল আঁচ টানিলি ইয়ালে টানিলি এইটোৰ পৰা ইয়ালে এনেকে আহি থাক ফুটে এই নিয়মটোত যদি তই শিকিব নোৱাৰ তেতিয়াহ'লে ঘণ্টা কোনো মাষ্টৰে তোক শিকাব নোৱাৰে এই ফুটৰ পৰা এই ফুট এই ফুটৰ পৰা এই ফুট
এইটো ফুটৰ পৰা এইটো দেখিছনে ফুটা ফুটে ফুটাই যা তাৰপিছত এই ফুট এই ফুট এই ফুট এই ফুট ক হ'লনে ক এতিয়া মই এনেকুৱা কেইটামান ফুট দিম তই এবাৰ খটো লিখিবি হ'ব নালাগে কটোকে লিখিবি হ'ব লিখ ফুটে ফুটে যাবি পাৰিছনে এইটো খুব সহজ উপায় প্ৰত্যেক ল'ৰা ছোৱালীয়ে পাৰে আৰু মোৰ তোৰ ওপৰত বিশ্বাস সেইখিনি মগজু তোৰ আছে দেখিছনে হৈছে কিন্তু কিবা এটা হাত আকৌ বেয়া হৈছে ছাৰ প্ৰথমে হ'বই মোৰ এটাই ভাল লাগিছে 12 বছৰ বয়সত গুৰুজনা তোললৈ গৈছিল আৰু তই আজি দাঁতে উঠা বয়সত থানালৈ আহিছো ছাৰ দে লিখ আৰু এটা ফুট লগাবলৈ আছে দে গোটেইকেইটা লগা এইটো কি বেজন মন বেজমন আৰু এইটো ব্যঞ্জন বৰ্ণ কি বেজন মন ব্যঞ্জন বৰ্ণ বেজমন ব্যঞ্জন বৰ্ণ আজিৰ পৰা ব্যঞ্জন বৰ্ণত দুবিধ বৰ্ণ মুচি দিয়ক নেলাগে বৰ্ড মচিব নালাগে তোক মচিব লাগিব এৰা ৰ ৰ ৰ ৰ এতিয়া ছাৰে মোক ফোনৰ পৰা ফোন কৰি আছে সেইকাৰণেতো মই দুদিনমান থানালৈ অহা নাই কিবা এটা কৰি দিয়ক না প্লিজ ভাবকচোন কিবা এটা ঐ ছাৰ এইটো ফুটে ফুটে লগাইছো এইটো কি বৰ্ণত পৰিছে ভালকে চাই দিয়কচোন শুন স্বৰবৰ্ণ কোনবিলাক আকৌ মাৰি দিয়ক আটো হৈছে স্বৰবৰ্ণ বা আজি খালি হাতত কিতাপ লৈহে ঘূৰা কি হেই এটা কিয় মুখত লগাই লৈছা প্ৰেক্টিচ এইডাল মুখত লগাই ল'লে মানে উচ্চাৰণবিলাক ধুনীয়া হয় আমি দেখোন একো বুজিয়ে পোৱা নাই মোক মাষ্টৰে যেনেকে শিকাইছে তেনেকেহে প্ৰেক্টিচ কৰিছো কোন তোৰ টিউচন মাষ্টৰ আমাৰ কেকেচা কেকেচাই কেনেকুৱা শিকায় স্বৰবৰ্ণ ওলাই যায় স্বৰত স্বৰবৰ্ণ ওলাই যায় বা এই চিলিংখনলৈ কিয় চাই আছে চুইচাইড কৰাৰ কথা ভাবি থকা নাইতো কিয় আকৌ চুইচাইড কৰিব ক'ব নোৱাৰে আজিকালি ল'ৰা এনে থকাতকে ওলমি দিব হেই ছাৰৰ কথা গাত লাগিছে দেই কিন্তু ৰাকেশ দাৰ অন্তৰত এই চা কেনেকে চাই আছে চা এই আপুনি ছাৰক কওঁকে যাওকচোন আমি ৰছীবিলাক লুকুৱাই থওঁ যাওঁ হেতেৰিকা কি কৰিব এইবাৰো ই অথনিৰ পৰা চিলিং ফেনবোৰলৈ চাই আছে চিলিং ফেনলৈ চালে বুলি আপুনি সেইটো কথা কিয় ভাবিছে নহয় কিজানি আপোনাৰ কথাত বেছিকে আঘাত পাই চেণ্টিমেণ্টেল হৈ গ'ল এনেও সেই মানুহটো অলপ চেৰা ভগৱানে নকৰক যদি কিবা মানে মোৰ চিন্তাহে লাগিছে আহকচোন ৰাকেশ ছাৰ অথনি যে মই তোক গালি দিলো তোৰ ভালৰ কাৰণে দিছো হয় ছাৰ তোৰ ভাল হোৱাটোৱে মই কামনা কৰোঁ হয় ছাৰ আপুনি মোক গালি পৰাটো আপোনাৰ 100% অধিকাৰ আছে নিজৰ বুলি যদি জানই এনেকুৱা এটা কথা কিয় ভাবিছ কি কথা ভাবিছো ইমান টচ বজীয়া ল'ৰা এটাই তই চিলিং ফেনত
এইবিলাক ওলমাটো পাপটো। কি চিলিঙি ফেনত ওলমাটো? মই আকৌ চিলিঙি ফেনত কিয় ওলমিম? কিয় থানাৰ ফেনবোৰলৈ চাই আছ? ইনচেমিলি ছাৰ, মানে মোৰ ৰুমৰ চিলিঙি ফেন এখন বেয়া হৈছে। এতিয়া থানাত বিভিন্ন কোম্পানী বিভিন্ন চিলিঙি ফেন আছে। কোন কোম্পানীৰ চিলিঙি ফেন কিনিলে ভাল হ'ব, মই সেইকাৰণে সকলোবোৰ ফেন চাই আছিলোঁ। যা কামত লাগ।